পোনপ্ৰথমে সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু মই ওলালোঁ নতুন এভাগ দায়িত্ব পালন কৰিবলৈ আৰু গা বেয়াৰ মাজতো দায়িত্বভাগটো ল'বই লাগিব। সেই গতিকে ওলাই গ'লোঁ এৰাগাঁৱলৈ বুলি আৰু এৰাগাঁৱত দায়িত্বভাগ লোৱাৰ আগত প্ৰথমতে গ'লোঁ মোৰ ভাইটিৰ ঘৰলৈ, আলোক ৰঞ্জনৰ ঘৰলৈ, আৰু তাতে আমি তৃপ্তিৰে ধুনীয়াকৈ খাই ল'লোঁ ভাত এসাঁজ। সঁচাকৈ বৰ বেছি ধুনীয়া লাগিছিল ভাতসাঁজ খাই। আৰু আমি তিনিওগৰাকী ওলাই আহিলোঁ এনেকৈ ৰঙালী বিহু এৰাগাঁৱৰ বিহু সন্মিলনলৈ। আৰু ইয়াতে গম পাইছে দায়িত্বভাগ কিহৰ। দায়িত্বভাগ হৈছে ধুনীয়া বিচাৰকৰ এভাগ দায়িত্ব আৰু সঁচাই বহুত বেছি ভাল লাগিল। প্ৰীতিশিখা বৰকটকীক এখনি ফুলাম বিহুৱানেৰে ৰঙালী বিহু লগ জনাব স্বপ্না চৌহানে। আৰু তেখেতসকলৰ বাবে নিৰ্ধাৰিত কৰি থকা আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই ৰঙালী বিহু উদযাপন এৰাগাঁৱৰ সমিতিখনলৈ বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এখন মঞ্চ আমাক দিয়াৰ বাবে। আৰু এনেকৈ আৰম্ভ হৈ গ'ল মৌকুঁৱৰী প্ৰতিযোগিতা। দেখিছেনে ইমান ধুনীয়াকৈ মানুহ হৈছিলে, বহুত বেছি মানুহ আছিলে তাত। আৰু এনেকৈ আৰম্ভ হৈ গ'ল প্ৰথমে মৌকুঁৱৰী প্ৰতিযোগিতা। মৌকুঁৱৰী বহুত বেছি আছিলে কাৰণে দুইগৰাকী তিনিগৰাকীকৈ দিব লগা হ'ল। তাৰপিছতে আৰম্ভ হৈ গ'ল ক শাখা খ শাখাৰ আধুনিক নৃত্য প্ৰতিযোগিতা। ইমানখিনিয়ে ধুনীয়াকৈ পাৰফৰ্মেঞ্চবোৰ কৰিছিলে। প্ৰত্যেকটো শাখাতে 35গৰাকী 40গৰাকীকৈ আছিলে, কাৰণ মই গোটেইখিনিকতো এনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপিও অলপ ক্লিপবোৰ আপোনালোকৰ ওচৰলৈ দেখাবলৈ চেষ্টা কৰিলোঁ। ইমান ধুনীয়া নাচিছিল নহয়, মানে সঁচাই কাক দিওঁ কাক নিদিওঁ এনেকুৱা লাগিছিলে সঁচাই। তাৰ মাজতে আহি গ'ল 1:30মান বজাত চাহ আৰু পকৰি, কাৰণ ভাগৰটো লাগিছিলে বাৰু বহুত। সেই গতিকে আমি তিনিওগৰাকী বিচাৰকে খাই ল'লোঁ চাহ আৰু পকৰি। এনেকৈ সঁচাই বহুত বেছি ভাল লাগিছিলে গৈ পেলাই। তাৰপিছত আৰম্ভ হৈ গ'ল খ শাখাৰ প্ৰতিযোগিতা। খ শাখাসমূহতো ইমান ধুনীয়াকৈ নাচিছিলে সঁচাই। আৰু ইয়াত আজি কোনোবাই হয়তো পাইছে, কোনোবাই হয়তো পোৱা নাই, কিন্তু মন বেয়া কৰিব নিৰাশ কৰিব একেবাৰে নালাগে, কাৰণ প্ৰত্যেকখন মঞ্চতে ক'ৰবাত হয়তো পাব, ক'ৰবাত হয়তো নাপাব, ক'ৰবাত হয়তো শিকি পেলাই আৰু আগবাঢ়ি যাব, কাৰণ কম্পিটিশ্যন বুলি তাক সেইকাৰণে কয়। ক'ৰবাত কেতিয়াবা মাৰ্কছ কমিব পাৰে আৰু কিছুমান মাৰ্কছ হয়তো বাঢ়িব পাৰে, কিন্তু সঁচাই নিজৰ প্ৰতিভাসমূহ দেখুওৱাৰ বাবে সঁচাই বহুত ধন্যবাদ সকলো প্ৰতিযোগিতালৈ। আৰু এনেকৈ আহি গ'ল গ্ৰুপ কম্পিটিশ্যন, আৰু গ্ৰুপো বহুত ধুনীয়াকৈ নাচিছিলে এনেকৈ। আৰু বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি কয়, সেইকাৰণে আমি সিদ্ধান্তসমূহ দিয়াৰ পিছত আমাকো এনেকৈ নচুৱালে এপাক। তাতে আমিও এনেকৈ নাচি মেলিলোঁ। সঁচাই বহুত বেছি ভাল লাগিলে। আকৌ এবাৰ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ মই নতুন ভিডিঅ' লৈ আহিম। তথাপি তাৰ আগতে আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ ৰঙালী বিহু উদযাপন সমিতি এৰাগাঁওখনলৈ।